गुवाहाटीनि सानमारि बिजाब मेलायाव हावरागातनि मुंदांखा खन्थाइगिरि कल्पना बरानि सल'फोरनि जथाय प्रेम जन्मे जन्मे मुंनि बिजाबखौ फोसावदों। हावरागातनि आजिरा मोननाय आचार्य शंकरदेव शिशु विद्या निकेतन आरो कार्बि आंलं जिल्लानि हावरागात टाउननि वार्ड नम्बर 1 नि थागिबि मुंदांखा खन्थाइगिरि सल'मागिरि आरो सल' खिन्थाग्रा कल्पना बरानि 9 मिनिटनि सल' बिजाबखौ दि जागरण प्रकाश परिषदआ फोसावदोंमोन। लिरगिरि खन्थाइगिरि मयूरी बराया बानजायनाय बे बिजाबखौ मुंदांखा थुनलाइगिरि डक्टर अनन्जति चौधुरीया फोसावदोंमोन। रायखांनो गोनांदि मुंदांखा खन्थाइगिरि कल्पना बरानि गिबि खन्थाइ बिजाबा जादों कल्पना रानी, नैथि खन्थाइ बिजाबा जादों शतदल, थामथि खन्थाइ बिजाबा जादों अनुपम खन्थाइ अफ इमेजिनेस, ब्रैथि खन्थाइ बिजाब कल्पनादीप, खन्थाइनि बाथि बिजाबा कल्पनार सिंथामनि, द'थि खन्थाइ बिजाबा दि हनीकम्ब अफ इमेजिनेस, स्निथिया आई एम देयार मानोना नोंथाङा दं खन्थाइ, दाइनथि सल'माया जादों गेन्देलि। बे सल' लिरगिरिनि गुथि सल' बिजाबा 1 मिनिटनि सल' बिजाब। अनुराधा देशनि मुंदांखा लिरगिरि फणीन्द्र कुमार देव चौधुरीया जागरण प्रकाश परिषदजों फोसावजानाय प्रेम जन्मे जन्मे मुंनि बे सल' बिजाबाव सिगां बाथ्राखौ लिरदों। बे फालिथायाव गाहाय आलासि महरै बाहागो लादोंमोन डक्टर अनन्जति चौधुरी, मुंदांखा खन्थाइगिरि आरो सतसारी लाइसिनि मावफुं सुजुगिरि अतनु भट्टाचार्य, जनक दानसेयारि लाइसिनि गाहाय सुजुगिरि फुलकेश राय बरुवा, थुनलाइगिरि बबिता बैस लहकर, देबब्रत बरा, नवदेखा, मुंदांखा लिरगिरि रंजुश्री बर्मन, खन्थाइगिरि जन्मनि दास, लिरगिरि खौरांगिरि धर्मेन्द्र खाख्लारि। লাগিছে কাৰণ এইখন মোৰ নৱম গ্ৰন্থপুথি। এইখন মোৰ গল্প সংকলন প্ৰেম জনমে জনমে জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে আৰু অলপ সময় পিছতে গজাত বীৰেন্দ্ৰনাথ দত্ত সোঁৱৰণী সভাগৃহত পুথিখন উন্মোচন কৰা হ'ব। বৰ্তমানলৈকে আপোনাৰ কেইখন গ্ৰন্থ উন্মোচন হ'ল? এইখনলৈকে মোৰ 9খন হৈছে। ইয়াৰ আগৰখিনি উত্তৰ পূব গ্ৰন্থমেলাত হৈছিলে আৰু অসম গ্ৰন্থমেলাত এতিয়ালৈকে 2খন হৈছে। আজি যিহেতু গুৱাহাটী চানমাৰিত আপোনাৰ গ্ৰন্থ উন্মোচন হ'ব, এনে অনুভৱটো আৰু কেনেকুৱা লাগিছে অলপমান কওক। গুৱাহাটী গ্ৰন্থমেলা বুলি ক'লে মই আচলতে পগলা বুলি ক'লেও মিছা নহ'ব, কাৰণ এইটো মোৰ এটা নিচাই হৈ গ'ল। কাৰণ 2015 চনৰ পৰা মই প্ৰতি বছৰেই কিতাপ উন্মোচন কৰিছোঁ, ক'ভিডৰ বাকী বৰ্ষ কিতাপ বাদ দি, আৰু মাজত মাত্ৰ এখন উপন্যাস মোৰ ডিফু গ্ৰন্থমেলাত মই উন্মোচন কৰিছোঁ। কিন্তু সদায় মোৰ উত্তৰ পূব গ্ৰন্থমেলা আৰু অসম গ্ৰন্থমেলাতেই কিতাপবিলাক উন্মোচন হয়। ইয়াত বিভিন্ন লিখক লেখিকাক ইয়াত মানে সমাহাৰ ঘটে আৰু তেখেতসকলক মই লগ পাওঁ, চিনি পাওঁ তেখেতসকলক, গতিকে ইয়াৰ পৰিৱেশটো অলপ বেলেগ ধৰণৰ। আৰু ইয়াৰ উপৰিও আপোনাৰ হাতত পৰিকল্পনা কি আছে আৰু ভৱিষ্যতৰ কাৰণে? ইয়াৰ উপৰিও পৰিকল্পনা মোৰ আছে। এইবাৰটো মোৰ আৰু ভাল লাগিছে, কেলেনো এইবাৰ মোৰ ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰীয়ে কিতাপ উন্মোচন কৰিব। তাতে আকৌ মানে অতি ডাঙৰ কথা যে অতনু ভট্টাচাৰ্য তেখেত গল্পকাৰ আৰু সাতসৰী সম্পাদক, আৰু তাতে আকৌ আহিব জ্যেষ্ঠ সাংবাদিক আমাৰ অসমৰ গৌতম শৰ্মা, তেখেতসকলে আহিব। নন্দ সিং বকুলাও অহা কথা আছে, কিন্তু তেখেতৰ অলপ মানে জৰুৰী কিবা আছে, তেখেত হয়তো পাৰিলে আহিব। আৰু তাতোতকৈ এইবাৰ মোৰ বেছি ভাল লাগিছে যে অনুৰাধা দেশৰ যিজন লেখক, তেখেতে মোৰ গল্পখনৰ আগকথা লিখিছে ফণীন্দ্ৰ চৌধুৰীয়ে, সেইকাৰণে মই এইবাৰ বহুত সুখী। মানে আপোনাৰ গ্ৰন্থখনত স্বনামধন্য মানে লেখকৰ স্পৰ্শত বা সান্নিধ্যত মানে কিবা হোৱাৰ কাৰণে হৈছে, সেইকাৰণে মই বহুত সুখী। আৰু কাৰণ মোৰ গল্পখিনি পঢ়িহে তেখেতসকলে মানে তাত যিটো আগকথা লিখিছে, তেখেতসকলে পঢ়িহে লিখিছে, এনেই লিখা নাই, পঢ়ি লিখিছে। আৰু তেখেতসকলক মই আগতেও লগ পাইছোঁ, কিন্তু এইবাৰ পূৰা ওচৰৰ পৰা পাম যে, সেইকাৰণে মোৰ বেছি ভাল লাগিছে। আৰু কিবা ক'ব নেকি? আৰু মোৰ গ্ৰন্থ যেতিয়ালৈকে পাৰোঁ উলিয়াই থাকিম। আৰু গ্ৰন্থমেলাৰ লগতো আজি দেখিব কিমান মানে ইয়াতে আমি বিশিষ্ট ব্যক্তিসকলক ইয়াত লগ পোৱাৰ এটা সুযোগ ঘটে। আৰু এই গ্ৰন্থমেলাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আনত পোৱা নাযায়। আৰু তাতকৈ এটা ভাল পৰিৱেশ হ'ল যে যিসকল প্ৰকাশকক কিতাপ দিলে এটাই ভাল যে মই কিতাপ বেছি ঘূৰি ফুৰিব নালাগে, কাৰণ মোৰ ইতিমধ্যে 3খনমান কিতাপ প্ৰায় শেষ হ'ল। গতিকে মোৰ বহুত আনন্দ আৰু। ঠিক আছে। দুটা বছৰত অসম গ্ৰন্থমেলা আয়োজন কৰিছিল, আৰু এই বছৰ গুৱাহাটীত অসম গ্ৰন্থমেলাৰ 3য়টো বছৰ। এই 3য়টো বছৰ আৰম্ভ হৈছিল এই গ্ৰন্থমেলাখন 29 ডিচেম্বৰৰ পৰা।
আজি ৪ৰ্থটো দিন আৰু এই যোৱা ৩টা দিনত দৰ্শক তথা গ্ৰন্থপ্ৰেমী আৰু ক্ৰেতা সকলোৱে ইয়াতে আহি পেলাই ভিৰ কৰিছে আৰু গ্ৰন্থ বিক্ৰী এক নিৰ্দিষ্ট গতিত হৈ আছে। আমি অনুমান কৰিছোঁ যে কালিলৈকে প্ৰায় ৫০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে আৰু তিনিটা দিনত আৰু বাকীকেইটা দিনত আকৌ ইয়াৰ গতি বৃদ্ধি হ'ব বুলি ধৰিছোঁ আৰু যোৱা বছৰ আমাৰ ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল আৰু সেই হিচাপে আমি এইবাৰো সেই লক্ষ্যত উপনীত হ'ব পাৰিম বুলি ভাবিছোঁ। এই লৈ চাই মানে গ্ৰন্থ বিক্ৰী হোৱা মানে প্ৰত্যেকৰ ঘৰত যাব গ্ৰন্থখন আৰু তেওঁলোকে অধ্যয়ন কৰিব। অধ্যয়ন কৰাৰ লগে লগে তেওঁলোকৰ কিনি নিয়াটো ঘৰত ৰখাটো এটা ডাঙৰ কথা, কাৰণ গ্ৰন্থখন ঘৰত থাকিলে কোনোবাই নহয় কোনোবাই পঢ়িব। গতিকে আৰু বিশেষকৈ উঠি অহা চামৰ নিজৰ সন্তানক সকলোৱে লৈ অহাৰ কাৰণে আমি যোৱা বছৰ তাৰে আগৰ বছৰ আহ্বান জনাইছিলোঁ, এইবছৰো আহ্বান জনাইছোঁ যে ল'ৰা ছোৱালীখিনিক লৈ আহিলে তাত তেওঁলোকে গ্ৰন্থৰ পৰিৱেশ এটা পাব আৰু ভৱিষ্যতে তেওঁলোকে এগৰাকী সুনাগৰিক হোৱাত শিক্ষিত আৰু সংস্কৃতিবান হোৱাত সহায়ক হ'ব। আচলতে মানুহ অকল শিক্ষিত হ'লেই নহ'ব, সংস্কৃতিবান হ'ব লাগিব। তেওঁলোকৰ লগত শিক্ষাৰ লগত দীক্ষাৰ কথা আছে। গতিকে এই ধৰণৰ সংস্কৃতিবান মানুহৰ এক সমন্বয়স্থলী হৈ পৰিব বুলি আশা কৰিছোঁ। আমি বিভিন্ন স্থানত আমি গ্ৰন্থমেলা কৰিছোঁ। এইবছৰো আমি ইতিমধ্যে 6খন ঠাইত কৰিছোঁ গ্ৰন্থমেলা। আমি হাফলং, তাৰ পাছতে আমি বাংগালোৰ, তাৰপিছত তিনিচুকীয়া, তাৰপিছত নলবাৰী, তাৰপিছত শিৱসাগৰ, তাৰপিছত শিলচৰ, এনেকৈ 6খন ঠাইত ইতিমধ্যে কৰা হৈ গৈছে। এইখন 7ম গ্ৰন্থমেলা আৰু প্ৰত্যেকখন গ্ৰন্থমেলাতে আমি সেইবিলাক ঠাইত সকলো জনগোষ্ঠীৰ মানুহক নহয় তাত যাতে আমি সোমোৱাই ল'ব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিছোঁ। বিশেষকৈ হাফলঙত আমি মাল্টিলেংগুৱেল পয়েট্ৰি ছেশ্যন এটা কৰিছিলোঁ। তাত সকলো ভাষা ভাষীৰ লোকে যাতে কবিতা পাঠ কৰিব পাৰে আৰু অনুষ্ঠানত যোগদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছোঁ। তিনিচুকীয়াতো তেনেকৈ কৰিছোঁ আৰু বেলেগ ধৰণে শিৱসাগৰতো কৰিছোঁ। গতিকে এইবিলাক সকলো মিলি অসমৰ সকলো শিক্ষিত আৰু ধনাত্মক চিন্তাৰ মানুহ আৰু সংস্কৃতিবান লোকৰ কাৰণে এয়া এক মানে সুনিশ্চিত লক্ষ্য এটা হৈ পৰিছে। এইকেইদিন আমি যিহেতু 9 জানুৱাৰীলৈকে চলিব গ্ৰন্থমেলা, এই আটাইকেইদিন আমি আহ্বান জনাইছোঁ সকলোৱে আহক। প্ৰায় এমাহমান আগতে মোক ফোনযোগে শ্ৰীযুতা কল্পনা বৰা জনাইছিল যে তেখেতৰ এখন নতুন পুথি উন্মোচনৰ দিনা মই থাকিব লাগে। খুব ভাল লাগিছে যে মানে আমাক সৰুতে শিকাইছিল দেউতা মাহঁতে যে দেশ সেৱাৰ বহুত পথ আছে, সকলোতকৈ মানে উত্তম পথ হৈছে সাহিত্য সংস্কৃতিৰ সাধনা কৰা। গতিকে তেখেত গৃহস্থ চলায়ো মানে ঘৰ গৃহস্থ চলায়ো এনেকৈ সাহিত্য সংস্কৃতিৰ কামত লাগি আছে। সেইটো আমাৰ কাৰণে বহুত ভাল খবৰ। গতিকে তেখেতে এই চেষ্টাৰ বলতেই তেখেতে এই নতুন পুথি আমাক অসমীয়া জাতিক উপহাৰ দিব পাৰিছে, সেইটো আমাৰ কাৰণে ভাল খবৰ। গতিকে তেখেতে কোৱাৰ লগে লগে মই উন্মোচনৰ দিনা আহিম বুলি কথা দিছিলোঁ আৰু আজি সময়মতে আমি আহি পাইছোঁহি। পিছতেই পুথিখন উন্মোচন হ'ব। গতিকে মই ভাবোঁ তেওঁ এইখনতেই যাতে থমকি নৰয়, তেওঁৰ কলমে যাতে গতি ৰুদ্ধ নকৰে, সদায় তেওঁ লিখি যাওক, নতুন গ্ৰন্থ আমাক উপহাৰ দি যাওক, তাকে মই মনে প্ৰাণে কামনা কৰিছোঁ। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আটাইকে। আজি গ্ৰন্থমেলাৰ প্ৰাংগণত, গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰাংগণত ভালেমান গ্ৰন্থৰ উন্মোচনী হৈ আছে আৰু আজি আমাৰ এগৰাকী লেখিকা কল্পনা বৰাৰ প্ৰেম জনমে জন্মে শীৰ্ষক এখনি গ্ৰন্থ অলপ পাছতেই উন্মোচন হ'ব। মই অতনু ভট্টাচাৰ্য, এজন লেখক আৰু সাতসৰী আলোচনীখনৰ কাৰ্যবাহী সম্পাদক। এই অনুষ্ঠানটোলৈ মই আমন্ত্ৰিত হৈছিলোঁ, কিন্তু মোৰ বিশেষ অসুবিধাবশতঃ মই অনুষ্ঠানটোত তেনেকৈ থাকিব নোৱাৰিম। তথাপি আজি এই সুযোগতে লেখিকাক অভিনন্দন জনাবলৈ মই ইয়ালৈ আহিছোঁ। যদিও গ্ৰন্থখনৰ বিষয়ে মই জনাৰ অৱকাশ পোৱা নাই বা তেখেতৰ গল্পসমূহ মই পঢ়িবলৈ পোৱা নাই, কিন্তু মই ধাৰণা কৰিছোঁ বা তেখেতে যিখিনি মোক কৈছে সেয়া হ'ল তেখেতে অত্যন্ত চুটিকৈ মানে যিটো 1 মিনিটৰ গল্প নামেৰে পৰিচিত সেই ধৰণে কিছুমান গল্প লিখিছে। এনেই ব্যক্তিগতভাৱে গল্পৰ
মানে 1 মিনিট বা 5 মিনিট সেই ধৰণৰ সাহিত্য তেনেকুৱা ধৰণৰ যদিও বৰ বেছি স্বীকৃত এটা নাম নাই তথাপি আমাৰ অসমত সেই নামেৰে নতুনত্ব এটা আছে সেই নামেৰে বহু গল্প প্ৰকাশিত হৈ আহিছে কথাটো হ'ল যে এটা চুটি গল্প ই কিমান সংক্ষিপ্ত হ'ব বা কিমান দীঘল হ'ব সেইটো আমাৰ কাৰণে এই মুহূৰ্তত বৰ ডাঙৰ কথা নহয় আমাৰ কাৰণে ডাঙৰ কথা হ'ল যে এটা গল্পৰ ভিতৰত গল্পৰ উপাদানটো আছেনে নাই গতিকে এই কথাখিনি যদি এই গল্পসমূহত যদি ঠিকমতে লেখিকাই উপস্থাপন কৰিব পাৰিছে তেনেহ'লে সেইটো আমাৰ কাৰণে বৰ ভাল লগা কথা হ'ব আৰু লেখিকাৰো নিজৰ লেখক জীৱনত সেইটো এটা গুৰুত্বপূৰ্ণ কথা গতিকে আজি মই লেখিকাক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ পৰৱৰ্তী সাহিত্য জীৱনলৈ মই যাতে ভালকৈ আগবাঢ়িব পাৰে আৰু এই ধৰণে তেখেতে যাতে অধ্যয়ন মনন ভ্ৰমণ যিখিনি আমাক লাগে সেইখিনিৰ মাজেৰে সাহিত্যৰ বাটত খোজ দিব পাৰে ঠিক আছে আজি 1 তাৰিখ 29 ডিচেম্বৰৰ পৰা আজি 1 তাৰিখ 3 দিন হৈ গ'ল আজি 4 দিন হৈছে গতিকে আমাৰ আৰম্ভণিৰ পৰা খুব ভাল বিক্ৰী হৈছে এভাৰেজ আমাৰ 1.5 লাখ মানকৈ বিক্ৰী হৈছে পাৰ ডে বিক্ৰী হৈছে গতিকে আশা কৰিছোঁ আগন্তুক দিনকেইটাও ভালেই যাব সেই হিচাপে অসমৰ পৰিৱেশটো ভাল হ'ব লাগে কাৰণ কিতাপ বিক্ৰী হৈছে তেওঁলোকে অধ্যয়ন কৰিব নিশ্চয় গতিকে অধ্যয়ন কৰি আৰম্ভ কৰিছোঁ আৰু কিবা ক'ব নেকি নাই হ'ব দিয়ক ঠিকে আছে আৰু আহিব লগা দিনতো ভালেই হ'ব বুলি আমি ভাবি আছোঁ পাৰ ডে কেনেকুৱা হৈছে মানে হৈ আছে আৰু মানে ভাল আৰু মোটামুটি আছে ঠিকে আছে মানে ভৱিষ্যতলৈ আশা কৰি ভাল পৰিৱেশ অহাৰ সম্ভাৱনা আছে ভালেই হ'ব নিপুণীখনৰ নাম ৰামধেনু কণ্ঠধৰ্মী ৰাইজৰ সঁহাৰি আমি খুবেই ভাল পাইছোঁ আশানুৰূপ আৰু আগলৈকে আমি আশা কৰিছোঁ গ্ৰন্থমেলা ভাল হ'ব আচ্ছা গ্ৰন্থমেলাত যদি ভাল কোনটো বুজাইছে মানে কিতাপ বিক্ৰী হৈছে আৰু কিতাপ বিক্ৰী হোৱা মানে মানুহে কিতাপ ঘৰত লৈ গৈছে আৰু কিতাপ বিক্ৰী হৈ ঘৰত লৈ যোৱা মানে তেওঁলোকে কিতাপ নিশ্চয় পঢ়িব ভৱিষ্যতত মানে পৰিৱেশটো ভাল হ'ব বুলি আশা কৰা যায় কাৰণ এখন গ্ৰন্থ পঢ়িলে মানুহৰ এটা নৈতিক মানে কিবাটো ভাল হয় প্ৰভাৱটো পৰে ঠিক আছে ইতিবাচক প্ৰভাৱ পৰে আৰু বহুত ভাল হয় ঠিক আছে क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिंग स्किल मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101008849 कल खालामनानै सुलाद लानो हागोन